ঘৰলৈ যাবলৈ যেতিয়া এক্সাইটেড হৈ থাকোঁ তেতিয়া 10টা দিনো নাযায় নোপোৱাই লাগে, কিন্তু ঘৰত থকা এই 13টা দিন চকুৰ পলকতে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আপোনালোকৰ লগতো বাৰু হয়নে এনেকুৱা? বাৰু আজি আকৌ মই অসমৰ পৰা বেংগলোৰ যোৱা দিনটো পালেহে। চ' চেক ইন কৰাই ল'লোঁ 7:30 মানত, মানে মোৰ ফ্লাইট আছিলে আজি 9টা বজাত। আৰু আপোনালোককো এটা কথা কৈ থওঁ যে ক'ৰবাত যাবলৈ যদি প্লেন কৰি আছে তেতিয়াহ'লে ডিজি য়াত্ৰা এপটো ডাউনলোড কৰি ল'ব। চেক ইনত কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু ফাৰ্ষ্টতে আমাৰ গেট নাম্বাৰ দিছিলে 7, বাট এণ্ড অফ দ্য মমেণ্ট চেঞ্জ কৰি পেলাই 4 কৰি দিলে। চ' গ্ৰাউণ্ড ফ্ল'ৰ আহি আকৌ বাছেৰে ফ্লাইটত উঠিব লগা হৈছে। গতিকে আজি আমাৰ ফ্লাইট আধা ঘণ্টা লেট। 9টাত টেক অফ কৰিবলগীয়া ফ্লাইট টেক অফ হৈছিলে 9:30 বজাত। আৰু সেই 3 ঘণ্টা 3.5 ঘণ্টা ফ্লাইটত যে ইমান ব'ৰ লাগে যেতিয়া অকলে ট্ৰেভেল কৰোঁ। লগত কোনোবা থাকিলে কেনেকৈ পাৰ হৈ যায় সময়খিনি গম পোৱা নাযায়। আৰু ফাইনেলি 12:30 বজাত আহি আমাৰ ফ্লাইটখন লেণ্ড কৰিছিলে বেংগলোৰ এয়াৰপৰ্টত। আৰু ইমানেই দূৰত লেণ্ড কৰিলে যে তাৰ পৰা আহি পাওঁতেও আকৌ 15 মিনিটমান লাগিলে। আৰু মোৰ লগতে হয় নেকি নাজানো, মোৰ আজি বেগটো আহি পোৱাও দেৰি। আৰু মই এতিয়া আহি বেংগলোৰত পালোহি, মানে আমাৰ ফ্লাইট লেণ্ড কৰিবলগীয়া আছিলে 12টাত, বাট লেণ্ড কৰিছে 12:30টাত, চ' আধা ঘণ্টা লেট। আৰু ইমানেই দূৰত মানে লেণ্ড কৰিছে, বহুত দূৰ বাছত আহিব লগা হৈছে। চ' এতিয়া মই পিকআপ পইণ্টত ৰৈ আছোঁ দেখিলে। বেংগলোৰ এয়াৰপৰ্টত আকৌ আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ নিচিনা পিকআপ কৰিবলৈ মানুহ আহি ৰৈ থাকিব নোৱাৰে। ইয়াতে পাৰ্কিং কৰিবলৈও 10 মিনিটত 500 টকা পে' কৰিবলগীয়া হয়। গতিকে আকৌ 10 মিনিট ৰ'ব লগা হ'ল ডিপু আহি পোৱালে। চ' ফাইনেলি 1:15 মানত আমি এয়াৰপৰ্টৰ পৰা ওলালোঁ আৰু গাড়ীত বহি ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ পালোঁ। চ' এটা হেক্টিক জাৰ্ণিৰ পাছত যেতিয়া আপুনি কাৰোবাৰ পৰা ইমানখিনি এফৰ্ট পায়, চ' সঁচাকৈ ভাল লাগে। এনিৱেজ আই লাভ flowers, so I was very happy. আৰু মোৰ ভণ্টিয়ে চেণ্ডউইচ বনাই দি পঠাইছিলে। মোৰ ফ্লাইটত খাবলৈ থাকি গ'ল, চ' গাড়ীত বহিয়ে মই খাবলৈ লৈছোঁ, যিহেতু অলৰেডি 1:30 বাজি গৈছিলে আৰু বহুত বেছি ভোকো লাগিছিলে। 2টা বজাত আহি মই মোৰ ৰুম পালোঁ আৰু আহি লগে লগে ফ্ৰেছ হৈ মাহঁতে দি পঠোৱা মানে মৰমৰ বস্তুখিনি আনপেক কৰিছোঁ। ঘৰৰ আলু, ছাগলীৰ মাংস, লোকেল মাছ, কাজি নেমু, মাহীয়ে বনাই দিছিলে পিঠা। চ' ঘৰৰ পৰা আঁতৰত থকা মানুহেহে বুজিব পাৰে ঘৰৰ পৰা দিয়া বস্তুৰ মূল্য কিমান। চ' সেই গোটেইখিনি আনপেক কৰিলোঁ। আৰু যিহেতু মই ৰাতিপুৱাৰ পৰা ব্লগটো বনোৱা নহ'লে, গতিকে অহাৰ টাইমত এয়াৰপৰ্টত উঠা আৰু ঘৰত উঠা ফটো কেইখনমান লগাই দিছোঁ। আৰু আজিলৈ আহিছোঁ, বাই।